বন্ধুসকল, মই আজি পাণবজাৰৰ পৰা আৰম্ভ কৰি শৰাইঘাট দলং পাৰ হৈ পেলাই উত্তৰ গুৱাহাটীলৈকে আপোনালোকক লৈ যাম। ব্ৰহ্মপুত্ৰৰ নিচেই কাষত লাগি থকা পাণবজাৰ আৰু ফাঁচী বজাৰৰ মাজত এইখনেই হৈছে ঐতিহাসিক ইটাখুলি। ইয়াতে মোগলৰ বিপক্ষে ৰণ কৰিবৰ বাবে সাজু হৈছিল আহোম সেনা। আৰু ইয়াৰ লগতে অৱস্থিত বিখ্যাত শুক্ৰেশ্বৰ মন্দিৰ। আৰু এইখনেই হৈছে নৰ্থ ব্ৰুক গেট। 1874 চনৰ 27 আগষ্ট তাৰিখে লৰ্ড নৰ্থ ব্ৰুকে এই গেটখন সাজিবলৈ আৰম্ভ কৰে আৰু পিছলে পিছলে তেওঁৰ নামতে এই গেটখনৰ নাম নৰ্থ ব্ৰুক গেট হৈছেগৈ। আৰু এই গেটখন গেটৱে অফ নৰ্থ ইষ্ট বুলিও ক'ব পাৰি। গুৱাহাটীৰ শান্তিপুৰলৈ যোৱা ৰাস্তাটোৰ বিপৰীতে এই জেগাটো যে দেখিছে, এইটোৱেই স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ বৰফুকনৰ বহা আছিলে। ইয়াতে মানে ঘৰ আছিলে। সোণাৰাম ফিল্ডৰ পৰা কেইখোজমান আগলৈ আহিলে এই জেগাটো পোৱা যায়। নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ শৰাইঘাটৰ যুদ্ধক্ষেত্ৰলৈ। আচৰিত লাগিছে নহয়? মোৰ পিছফালে দেখিছে চাগে এয়া। মোৰ পিছফালে যে দেখিছে, এইখনেই হৈছে শৰাইঘাটৰ যুদ্ধক্ষেত্ৰ। নতুন প্ৰজন্মৰ বাবে এই কলাকৃতিসমূহ বৰ জৰুৰী। বুৰঞ্জীত আমি পঢ়িছোঁ, আমি জানো, কিন্তু নতুনকৈ উঠি অহা যিখিনি নতুন প্ৰজন্মই এই কলাকৃতিসমূহ দেখি পেলাই কিছু শিকিব পাৰিব, কিছু জানিব পাৰিব। মোৰ পাছফালে যে দেখিছে, এই হৈছে শৰাইঘাটৰ যুদ্ধক্ষেত্ৰ। কিবা মাটি পেলাইছে, কিহৰ কাৰণে নাজানো, কিন্তু এটা সময়ত ব্ৰহ্মপুত্ৰ নদীখন আমি হিষ্ট্ৰীত পঢ়া মতে এই পাহাৰটোলৈকে আছিল, ওচৰলৈকে আছিলে। কল্পনা কৰকচোন, এই জেগাটোতে তেতিয়া যুদ্ধ হৈছিল, কেনেকৈ বা হৈছিল, ভাবিলে আচৰিত লাগে। এয়া মোৰ পিছফালে, এয়া বিশাল ব্ৰহ্মপুত্ৰ নদী। আৰু এয়া মোৰ পিছফালে যিখিনি দেখিছে, এইখিনিতে হয়তো এটা সময়ত আহোম সেনা আৰু মোগল সেনাই তয়াময়া যুঁজ লাগিছিল। আৰু ইয়াত আছেগৈ নাও চাও লৈ একদম আহোম সেনাই মোগল সেনাক প্ৰতিহত কৰিছিল। শৰাইঘাটৰ যুদ্ধৰ পিছত বা তাৰ আগৰ পৰা আহোমসকলৰ যথেষ্ট অৱদান আছে গুৱাহাটী ডেভেলপমেণ্টৰ ক্ষেত্ৰত আছিল। আৰু তেওঁলোকে ৱেল মেনেজমেণ্ট কৰিব জানিছিল। আহোম শাসকসকলৰ নিচিনা নিপুণ এডমিনিষ্ট্ৰেটৰ চাগে মই বেলেগ ৰাজ্যৰ ডাইনেষ্টিবিলাকত পোৱা নাই। কাৰণ কেলৈ আহোমসকলৰ এটা ছিষ্টেম আছিলে, যেনেকৈ এইটো কাৰণে এইটো ডিপাৰ্টমেণ্ট, সেইটো কাৰণে সেইটো ডিপাৰ্টমেণ্ট, বেলেগ বেলেগ ডিপাৰ্টমেণ্টত তেওঁলোকে ভগাই দিছিলে। গতিকে সেইকাৰণে শাসন খুব সুন্দৰভাৱে হৈছিলে।
আছোঁ এতিয়া দৌল গোবিন্দ মন্দিৰত। মই এই মন্দিৰজনলৈ হয়তো এইবাৰ ৪ৰ্থবাৰমান হ'ব নেকি। আজি আকৌ অহাৰ সুবিধা পাই ভাল লাগিল। বিশেষকৈ ইয়াৰ ভোগ বৰ সুস্বাদু হয়। অৱশ্যে ভোগৰ সময় বৰ্তমান হয়তো উকলিল, গতিকে এতিয়া ভোগ খোৱা নহ'ব আৰু। হ'লেও ইয়াত আহি যথেষ্ট ভাল লাগিল। আৰু এই দৌল গোবিন্দৰ বিষয়ে এটা বৰ সুন্দৰ এটা উপাখ্যান এটা আছে, কাহিনী এটা আছে। কাহিনীটোৰ মতে এঘৰ কোনোবা জনৈক বৰুৱা নামৰ এঘৰ লোকৰ গোহালিৰ পৰা সদায় এজনী গৰু ৰাতি নোহোৱা হয়। তেনেকৈ বহুদিন চলি আছিল, গৃহস্থই গম পোৱা নাছিল। সেইটো ১৮০০ শতিকাৰ কথা। তাৰপিছত গৃহস্থই ভাবে ক'ত যায় গৰুজনী, ৰাতিপুৱা আকৌ আহি পেলাই ধুনীয়াকৈ গোহালিত সোমাই থাকে, ৰাতি ৰাতি নোহোৱা হয়। কথাটো এবাৰ কিবা এটা ইয়াৰ ৰহস্য উদঘাটন কৰিম বুলি এই গৰাকীজন ৰাতি মনে মনে গৰুজনী পিছ ল'লে। পিছ লোৱাৰ পিছত গৰুজনী এটা নিৰ্দিষ্ট শিৰা খণ্ড এটাৰ ওপৰত গাখীৰ দিয়ে নিজে নিজে। তেনেকৈ আকৌ মনে মনে তেওঁ গৃহস্থজন গুচি আহিলে। আহি পেলাই আকৌ তেনেকৈ ২-৩বাৰমান চালে, সেই ঘটনাটোৱে দেখিলে। দেখাৰ পিছত ইয়াৰ মহাত্ম্য বুজি পাই পেলাই ইয়াতে সেই মন্দিৰজনা স্থাপন কৰা হ'ল। গতিকে সেয়া শ্ৰীকৃষ্ণৰ লীলা বুলিও বহুতে কয়। মই বৰ্তমান শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ আহিছোঁ। আৰু এই সত্ৰখন বহুত পুৰণা, আহোম ৰজাৰ দিনতে প্ৰতিষ্ঠা হোৱা সত্ৰ। মই সোমাই যাওঁ। আৰু মোৰ এই পিছফালে যে দেখিছে, এইখিনিক হাতী বুলি কয়। ইয়াতে ভকতসকল থাকে। অন্যান্য আমাৰ মহাপুৰুষীয়া সত্ৰবিলাকৰ নিচিনাকৈ ইয়াতো ইয়াৰ যিটো ডিজাইনটো একেই। চাৰিওফালে হাতী থাকে, তাৰ মাজত মেইন নামঘৰজনা থাকে। আৰু এতিয়া এয়া মই নামঘৰজনলৈ আহিছোঁ। এয়া সত্ৰৰ মুখ্য নামঘৰ। জোতাযোৰ খুলি লৈছোঁ। এয়া বৰ্তমান গুৱাহাটীত যথেষ্ট ধূলি হোৱাৰ কাৰণে জেগাসমূহ ভালদৰে ৰখাই দিগদাৰী হৈছে। এয়া গৰুন্দ্ৰ, ইয়াতো এয়া গৰুন্দ্ৰ আছে। আৰু এয়া হৈছে মুখ্য নামঘৰ, কিন্তু এতিয়া বন্ধ আছে। কাৰণ হয়তো নিৰ্দিষ্ট এটা সময় আছে, সময়মতেহে ইয়াত নাম প্ৰসংগ ইত্যাদি হয় বা সেৱকে সেৱা ল'ব পাৰে। গতিকে সেইকাৰণে এতিয়া বৰ্তমান নামঘৰজনা বৰ্তমান খালী হৈ আছে। হয়তো আবেলি আকৌ নাম হ'ব, নাম প্ৰসংগ হ'ব। পৰিৱেশটো বৰ ধুনীয়া। আৰু নদী একেবাৰে পাৰতে সুন্দৰ এটা বতাহ সময়ে সময়ে বৈ থাকে। এয়া শ্ৰী হেমচন্দ্ৰ দেৱ গোস্বামী সত্ৰাধিকাৰ, আউনীআটী সত্ৰ। আৰু ইয়াত এয়া সংগ্ৰহালয় আছে। বৰ্তমান এতিয়া চাগে বন্ধ আছে। মোৰ অহাৰ সময়টো অলপ বেয়া হ'ল, যদি দেখুৱাব পাৰিলোহেঁতেন ভাল লাগিলহেঁতেন। এইফালে এয়া যাওঁ। এয়া নামঘৰ, সত্ৰ নামঘৰজনা। এইমাত্ৰ যে মই সোমাইছিলোঁ, ইয়াত সময়ে সময়ে বিভিন্ন ধৰণৰ অনুষ্ঠান চলি থাকে। মাজতে এটা অনুষ্ঠান চলি গ'ল, মোৰ লগৰ এজন আহিছিলে। তেওঁ ইয়াত 3 দিন নে 4 দিন থাকি পেলাই অনুষ্ঠানটো ভাগ লৈ গৈছে। মই যদি পাৰোঁ, সত্ৰাধিকাৰক যদি লগ পাব পাৰোঁ, তেতিয়াহ'লে আপোনালোকক দেখুৱাম। কিন্তু বৰ খালী খালী হৈ আছে, কিয় জানো ধৰিব পৰা নাই। আৰু এয়া সত্ৰৰ কেম্পাছৰ ভিতৰৰ পৰা মই ব্ৰহ্মপুত্ৰ নদী দেখোঁ।
ধুনীয়া এটা বতাহ বলি আছে আৰু এই বতাহটো গৰম দিন ঠাণ্ডা দিন বুলি নহয়, সকলো সময়তে থাকে। কাৰণ নদী একেবাৰে পাৰতে, এইয়া নদী পালোঁৱেই আমি, এইয়া নদী পালোঁ। পিছে গেটখন তলা লগাই থোৱা আছে, তথাপি তাৰ মাজেদি দেখুৱাওঁ, এইয়া ব্ৰহ্মপুত্ৰ নদী। এইয়া দূৰণিত উমানন্দ আৰু এইয়া গুৱাহাটী চহৰ। মই কোনো এজন মানুহ দেখা নাই, কিয় বা? মোৰ অহা সময়টো বেয়া হ'ল নেকি বাৰু? এজন দেখিছোঁ, তেখেতকে সুধিব লাগিব ক'ত কেনেকৈ কাক লগ কৰিব পাৰোঁ আৰু ইয়াৰ বিষয়ে অধিক কিবা যদি জনাব পাৰোঁ আপোনালোকক। অতি সুন্দৰ পৰিৱেশ। দাদা, এই হেৰি মানুহ কোনো দেখা নাই দেখোন। এইফালে আছে নেকি? সত্ৰাধিকাৰ এইফালে থাকে নেকি? নাই নেকি? এতিয়া এনে কাক লগ পাব পাৰিম? হয় নেকি? এইফালে গ'লে পাম ন? আচ্ছা, এই বহাকেইটা সেইফালে ন? ঠিক আছে, থেংক ইউ। মই এতিয়া ইনফৰ্মেশ্যনটো পালোঁ। এতিয়া মই তেখেতক লগ কৰোঁ, লগ কৰি অলপমান জানিব বিচাৰিম সত্ৰৰ বিষয়ে। মই যিমানখিনি জানো সেইখিনি যথেষ্ট নহয়। নমস্কাৰ। হয় হয়, আপোনাক এবাৰ লগ কৰিবলৈ আহিলোঁ। ঠিক আছে, বহিব পাৰোঁনে? পায়। হয়, এই সত্ৰখনৰ বিষয়ে অলপ জানিব বিচাৰিছিলোঁ। আমাৰ এইখন সত্ৰ হয় বৰ্তমান 150 বছৰ হৈছে। এইখন সত্ৰ প্ৰথম প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ হ'ল কমলদেউ সত্ৰাধিকাৰ। হয় তেখেতে প্ৰতিষ্ঠা কৰিছিলে হেমচন্দ্ৰ দেও সত্ৰাধিকাৰ দিনত নৱনিৰ্মিত সত্ৰখন প্ৰতিষ্ঠা মানে ঘৰ দুৱাৰ বনাইছে। হয় এইখন সত্ৰৰ মানে সৰ্বাংগ সুন্দৰ কৰিছে আমাৰ হেমচন্দ্ৰ গুৰুৱে। হয় হেমচন্দ্ৰ গুৰুৱে সৰ্বাংগ সুন্দৰ কৰি নামঘৰ শ্ৰী ভগতৰ বহা বনাইছে। আৰু বৰ্তমান সত্ৰাধিকাৰ পূৰ্বে সেয়া গেষ্ট হাউচ মানে তাৰপিছত এইখন আগফালে পাৰ্ক এখনো বনাইছে। আৰু গতিকে সেইখিনি আমাৰ বৰ্তমান ডক্টৰ পীতাম্বৰী গোস্বামী প্ৰভুৱে। হয় হয় হয়, এনেই এইখন এনে আহোম ৰজাৰ সময়ৰ সময়ৰে আমাৰ কমলদেউ সত্ৰাধিকাৰ প্ৰভুৱে আচ্ছা এই মানে দত্তদেউ সত্ৰাধিকাৰ প্ৰভুৰ হয় হেৰিয়ালৈ আহিছিলে, তাৰমানে অস্থি সোধাবলৈ আহিছিলে। যাব যেনিবা প্ৰয়াগলৈ যাবলৈ আহোঁতে আগতে মানে দিল্লীছে আহে, আহি পেলাই এইপিনে হেৰি আমনি বুলি এটা জেগা আছে, ফটাশিল আমনিতে বাহাৰ হৈছিলে। ব্ৰিটিছ চাহাবক লগ কৰিছিলে, লগ কৰি পেলাই তাৰপিছতে উত্তৰ গুৱাহাটীৰ ৰাইজে আপোনাৰ সত্ৰাধিকাৰ অহা গম পাই পেলাই ইয়াতো এখন বাহৰ পাতিছিলে। বাহৰ পতা জেগাতে তেখেতে জেগাটো বৰ নিৰিবিলি পালে, ইয়াতে তেখেতে সত্ৰখন প্ৰতিষ্ঠা কৰিলে ৰাইজে। এতিয়া আমাৰ সত্ৰতে আমাৰ এখন সংস্কৃত টোল আছে, আৰু তাৰপিছতে এখন হেৰিয়া শংকৰদেৱ শিশু নিকেতন আছে। আৰু তেখেতৰ দিনতে কমলদেৱ হাইস্কুল এখন প্ৰতিষ্ঠা কৰিছিলে। হাইস্কুলখন প্ৰতিষ্ঠা কৰি দিছে কমলদেৱ সত্ৰাধিকাৰে। সত্ৰীয়া সংস্কৃতিৰ এটা মানে ইয়াত হেৰি আছে, কেন্দ্ৰ আছে। তাত আপোনাৰ মাটি অখৰাৰ পৰা ধৰি পেলাই সকলো শিকোৱা। তাৰপিছত ইয়াত আমাৰ মূল হ'ল প্ৰতিখাদ্য দেৱতা গোবিন্দ। এই গোবিন্দৰ লগতে 3খন আসন আছে, এখন বাসুদেৱ, এখন চামৰাই। এই 3খন আসনত দৈনিক পূজা চোৱা হৈ থাকে, নাম কীৰ্তন হয়। আমাৰ এখন শাখা সত্ৰহে, চৰ্দকসম নহয়। ঠিকে আছে। ইয়াত আপোনালোকৰ খেতি বাতিও আছে? খেতি বাতি আছে, কিন্তু আমাৰ ইয়াত 1 নম্বৰ হ'ল খেতি পথাৰৰ মানে বান্দৰৰ পৰা একো কৰিব নোৱাৰি। একো মানে আগত এখন কলৰ বাগান আছে, আপুনি নিজে দেখিলেও যদি যাব দেখিছোঁ। হয় হয় হয়, দিয়ক। এতিয়া আপোনালোকে হয়তো এতিয়া গম পালে সত্ৰখনৰ বিষয়ে। জয়ধ্বজ সিংহই এই সত্ৰখনৰ কাৰণে মাটি দান দিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সা সুবিধাখিনি কৰি দিয়াৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈছিলে। থাকিব ভিডিঅ'টোত মোৰ লগত শেষলৈকে। ভিডিঅ'টো অলপ দীঘল হ'বও পাৰে। বৰ্তমান আহি পাইছোঁহি এতিয়া
অশ্বক্লান্ত মন্দিৰ। এতিয়া মই ষ্টেপেৰে সৈতে বগাই গৈছোঁ। অতি মনোমোহা জেগাত অৱস্থিত, নদীৰ পাৰত। আপোনালোকক দেখুৱাম এতিয়া। এয়া মই অশ্বক্লান্ত মন্দিৰৰ পৰিসৰৰ ভিতৰত সোমালোঁ। অশ্বক্লান্ত মানে আপোনালোকেতো জানেই যে শ্ৰীকৃষ্ণ আহিছিল আৰু শ্ৰীকৃষ্ণৰ লগত যিসকল অশ্বাৰোহী আহিছিলে, আহোঁতে বহুত ভাগৰ লাগি এই জেগাটোতে তেওঁলোকে জিৰণি ল'লে। ঘোঁৰাই জিৰণি লোৱা জেগা অশ্বক্লান্ত, মানে ঘোঁৰা ভাগৰুৱা হ'ল, জিৰণি ল'লে, তাৰপিছত ইয়াৰ নামটো সেইধৰণে হৈ গ'ল। এয়া মোৰ পিছফালে অশ্বক্লান্ত মন্দিৰ। আৰু এইটো যে দেখিছে, এইটো অতি প্ৰাচীন যুগৰ যিটো অশ্বক্লান্ত মন্দিৰ আছিল, সেইটো এটা শিলা অংশ। তাৰপিছত 1720 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহই পুনৰ নিৰ্মাণ কৰে এই মন্দিৰজনা। আৰু এয়া হ'ল বিগ্ৰহ। লোকবিশ্বাস মতে এইখিনি যে দেখিছে, এইখিনি ঘোঁৰাৰ খুৰাৰ চাপ। উত্তৰ গুৱাহাটীৰ ভ্ৰমণ ইয়াতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো অলপ দীঘল হ'ল। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'।